ভিডিঅ'ত আপোনালোকক পুনৰবাৰ স্বাগতম। জানেনে মই ব্লগটো ইমান সোনকালৰ পৰা ষ্টাৰ্ট কৰিছোঁ, এতিয়া বাজিছে 3টা আৰু মই আৰম্ভ কৰিছোঁ এতিয়া। আচলতে মোৰ ৰাতিপুৱাৰ কি হ'ল, মোৰ গাটো ইমান আজি ভাল নাই, সেইবাবে ৰাতিপুৱাৰ পৰা কৰিবলৈ নোৱাৰিলোঁ। কিন্তু এতিয়াও মোৰ কৰা কথা নাছিলে, মই ঘপককৈ হাতত ফোনটো লৈ ল'লোঁ আৰু কৰিয়ে দিলোঁ। গতিকে এইখিনি সময় যিমানখিনি সময় পাওঁ আৰু একেলগে থাকিম লগত, গতিকে আপোনালোকেও মোক এৰি থৈ নাযাব, শেষৰলৈকে থাকিব মোৰ লগতে। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগত মই কথা এটা কওঁ বুলি ভাবিছোঁ। আচলতে মই ভাবিছোঁ কি ভিডিঅ'বোৰ মই দুদিনৰ মূৰে মূৰে মই আপলোড কৰিম, যেনেকৈ মই এনেইতো মই অল্টাৰনেটকৈ আপলোড কৰোঁ, এদিন এৰি এদিন আপলোড কৰোঁ, কিন্তু এতিয়া ভাবিছোঁ যে মই দুদিনৰ মূৰে মূৰেহে মই ভিডিঅ'বোৰ আপলোড কৰিম। যেনেকৈ এইটো আজিৰ ভিডিঅ'টো আপলোড হ'ব কাইলৈ হৈছে বৃহস্পতিবাৰ, আজি বুধবাৰ, কাইলৈ বৃহস্পতিবাৰ, গতিকে কাইলৈ মই ভিডিঅ'টো আপলোড কৰিম। তাৰপিছত আকৌ শুকুৰ শনি নকৰোঁ, আকৌ মই দেওবাৰে কৰিম, তেনেদৰে সোম মঙল নকৰোঁ, আকৌ বুধবাৰে, তেনেদৰে মই দুদিনৰ মূৰে মূৰে মই ভিডিঅ'বোৰ আপলোড কৰিম। গতিকে সেইবাবে মই কৈ ল'লোঁ আপোনালোকৰ লগত। আৰু ব'লক তেতিয়াহ'লে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া যিহেতু কেইটা 3:30 হ'বলৈ হ'ল, এয়া 3:30 হ'বলৈ হ'ল, তেতিয়াহ'লে চাহটোকে বনাই লওঁ। আজি মই চাহ খাইছোঁ, অলপ বতৰটো এতিয়া অলপমান ডাৱৰীয়া কৰি দিছে, সেইকাৰণে খাইছোঁ। এইটো বিস্কুট খাই ভাল লাগে, চানাকেইটা, তাই এইকেইটা চানা জ্বলাকেইটা খাই বৰ ভাল পায়, কিন্তু ভাত খাবলৈ দিলে আকৌ নাখায়। এইকেইটা আগতে চাহ খাই উঠিলোঁ, ধানি মিচিংকৈ হাঁহি এটা মাৰিছে। চিট ডাউন নহয়, এতিয়া চিট ডাউন নহয়। আৰু এতিয়া ৰ'বা নামা লাইটটো অন কৰি দিওঁ। আৰু এই তাত নাযায়। এতিয়া মই আপোনালোকক বস্তু এটা দেখুৱাম। মোৰ বেগটোৰ ভিতৰত মই কি ৰাখোঁ, আফটাৰ ধানি আৰু বিফৰ ধানি আৰু আফটাৰ ধানি মই বেগত কি ৰাখোঁ আপোনালোকক দেখুৱাই আছোঁ। এইকেইটা বেগ মানে ধানি জন্ম হোৱাৰ আগত মই বেগত কি ৰাখিছিলোঁ, সেইটো চাগে সকলোৰে হৈছে, যাৰ যাৰ ল'ৰা ছোৱালী আছে তেওঁলোকৰ সকলোৰে হৈছে। এতিয়া বেগটো বহুত দিনৰ মূৰত খুলিছোঁ দেই, লকডাউনৰ একেবাৰে আজি খুলিছোঁ। এতিয়া লকডাউনলৈকে এনেকৈ সোমাই আছিলে, আজি মই দেখুৱাবৰ কাৰণে জাষ্ট এতিয়া খুলিছোঁ। আৰু প্ৰথমে ওলাইছে এইটো মোৰ পাৰ্চটো, ডাঙৰ বেগত এটা সৰু পাৰ্চ চবৰে থাকে। ইয়াত আছে বোলে কাৰ্ডবোৰ, ৰ'বা তাই আগত একো কৰিব নোৱাৰি নহয়। আৰু আছে এইবোৰ 10 টকা তাৰপিছত আছে এখন ৰুমাল, টৱেল ৰুমাল মাৰিবলৈ। আচলতে কি হয়, মোৰ মানে এনেকুৱা ডাঙৰ টৱেল ৰুমালহে থাকে, কাৰণ সৰু সৰু হেংকিবোৰ কি হয়, ৰুমালবোৰ পাতলা মই যিহেতু বহুত ঘামো, সেইকাৰণে মোৰ সৰু পাতলা ৰুমালবোৰে মোক একো কামত নিদিয়ে, সেইকাৰণে মই সেইটো নাৰাখোৱে। এনেকুৱা নিচিনা শকত টাৱেল সেইকাৰণে মই ৰাখোঁ, সেইটো ভালদৰে মানে ঘামবোৰ এবজৰ্ব হৈ যায়, সেইকাৰণে মই শকত টাৱেল এখন ৰাখোঁ। তাৰপিছত আছে এয়া চশমা বাকচ, কিন্তু চশমাযোৰ নাই বাৰু। চশমা বাকচটো মোৰ ওচৰত সদায় থাকিবই, কাৰণ যেতিয়াই মানে চশমা পিন্ধাৰ পিছত মই মানে য'ত ত'ত বেগৰ ভিতৰত এনেকৈ সোমোৱাই পেলাই বিচাৰিবলৈ, এটা হৈছে বিচাৰিবলৈ দিগদাৰ, আৰু ছেকেণ্ডটো হৈছে চশমাযোৰ ভাঙি যোৱাৰ চান্স থাকে, আৰু গ্লাছখন বেয়া হৈ যোৱাৰ চান্স থাকে, ভাঙি যোৱাৰ চান্স থাকে। গতিকে সেইকাৰণে মই সদায় এই চশমা বাকচটো মই ৰাখোঁৱেই। তো মই খোলাৰ পিছত মই ডাইৰেক্ট বেগত নভৰাওঁ, চশমা বাকচত সোমাই, তাৰপিছত আৰু বাকচটো য'ত থাকে সোমাই থাকে আৰু কেতিয়াবা বস্তু, এতিয়া বাৰু বেছি বস্তু নাই ইয়াত, গতিকে মই লকডাউনৰ পিছত কমকৈ আধাখিনি বস্তু উলিয়াই দিছোঁ, আধাখিনি বস্তুৱে ইয়াত আছে। আৰু মই কি আছে মই সেয়াও পাহৰিলোঁ। এতিয়া আজি খুলি পেলাই মই চাওঁ, এতিয়া চাই গৈ আছোঁ, গম পাম সোমাই আছে, কিমান মাহৰ পৰা 5 মাহৰ পৰা সোমাই আছে। তাৰপিছত আছে এটা ৰোলন আছে, এইটো মানে মাজে মাজে মোৰ থাকে, কেতিয়াবা থাকে বাৰু, সদায় পাৰ্মানেণ্টলি নহয়, মাজে সময়ে কেতিয়াবা মই ৰ'ল কৰোঁ বাৰু, গৰম দিনত স্পেচিয়েলি ৰ'ল কৰোঁ, এনেই বাৰু ঠাণ্ডা দিনত নাথাকে কৰিলোঁ। আছে এইটো এটা চেনিটাইজাৰ ডেটল, এইটো বাৰু কৰোণা হওক বা নহওক বেগৰ ভিতৰত থাকেই। আৰু আছে
কেৰি কৰোঁ, কিন্তু ঠাণ্ডা দিনত নকলেও চলি যায়। এটা গ্লো গান ওলালে, এইটো আইলেছেছ গানটো ওলালে, এটা পেন ওলালে, তাৰপিছত এডাল ৰিবন, এটা লিপ বাম আৰু এটা লিপষ্টিক। বাছ লিপ বাম আৰু লিপষ্টিক আৰু কি আছে, বাছ আৰু একো নাই। 20 টকা 5 টকা 10 টকা কিবা কিবি আছে, সোমাই আছে, বাছ আৰু একো নাই। বেগ খালি মোৰ এইকেইটাই থাকে বেগত। আৰু মানে কি মই ইমানো বস্তু কেৰি নকৰোঁ, আৰু গৰম দিনত হ'লে, গৰম দিন বা ঠাণ্ডা দিনত পানী বটল থাকে বাৰু, বাছ সেয়াই। এতিয়া পানী বটলটো নাই বাৰু, এনেই পানী বটল থাকে। তাৰপিছত এইকেইটাই মই কেৰি কৰোঁ। আৰু ইয়াৰ ভিতৰত মোৰ বেগটোৰ ভিতৰত স্পেচিয়েলি লাগতিয়াল, একদম লাগতিয়াল বস্তু হৈছে এইটো, এই পাৰ্চটো। এইটো নহ'লেও চলি যাব, কিন্তু এইটো নহ'লে নচলিব বাহিৰত গ'লে, গতিকে এইটো বাছ সেয়াই। ইমানখিনিয়ে বস্তু আছে, বেছি বস্তু নাই। আৰু যিমান পাৰোঁ মানে মই বেগটো পূৰা মানে অকণমান এই কাপটাই মেকআপ হৈ আছে। কি কৰা তুমি? পেনটোৱে মেকআপ কৰিব লৈছে, পেনটোৱে পেন এটা নেকি? চকু দিয়া দিয়া। মই সদায় অকণমান খালী হৈ থাকিলে ভাল লাগে, লৈ ভাল লাগে, নহ'লে এইবোৰ বিষ হৈ যায়গৈ। সেইখিনি আছিলে, এইখিনি বস্তু আছিলে মোৰ। আৰু এটা মোবাইল থাকে বাৰু, মোবাইলটো চবৰ লগত থাকিব, সেয়াই। আৰু এইখিনি বস্তু মোৰ ধানীৰ জন্ম হোৱাৰ আগত আছিলে, এইকেইটা বস্তু। তাৰপিছত ধানী জন্ম হোৱাৰ পিছত মোৰ বেগ চেঞ্জ হৈ গ'ল, মই দেখুৱাইছোঁ এইটো। এতিয়া মই ইয়াত কি কি আছে আপোনালোকক দেখুৱাই আছোঁ। হিমালয়া বেবী ৱাইপছ, এইয়া এটা ডাইপাৰ, এখন ফণী, এটা সৰু বক্সৰ নিচিনা, এইটো টিফিনৰ নিচিনা। ইয়াত আছে নাটছ কেইটামান আছে, তাৰ পৰা আছে পানী বটল, এইটো পানী বটল ৰিবন, আৰু এইকেইটাই আছে। আচলতে এই গোটেইবোৰ বস্তু মোৰ এইটো বেগত আছিলে। মই মোৰ যিমানবোৰ মই যিকেইটা বস্তু কেৰি কৰোঁ আৰু সেই গোটেইকেইটা বস্তু মই দৰে ভৰাই এইকেইটা বস্তু ল'বলৈ ইয়াত আৰম্ভ কৰি দিলোঁ। মোৰ সেইবোৰ বস্তু দৰকাৰ নাই, এই বস্তুবোৰ মই ইয়াত ভৰাবলৈ আৰম্ভ কৰি দিলোঁ এই জন্ম হোৱাৰ পিছত। তাৰপিছত ভাবিলোঁ যে এই ডাইপাৰটো আৰু পানী বটল আৰু কেতিয়াবা তাৰ কাৰণে আৰু এই টিফিনটো সৰুকৈ নাচ লৈ যাওঁ, কেতিয়াবা কল লৈ যাওঁ, কেতিয়াবা আপেলো থাকে বাৰু। এইকেইটাই বস্তু তাৰ ভাগৰ। আৰু বেছি ওচৰ পাজৰ মল চলত গ'লে মানে তেনেকৈ লৈ যাওঁ। আৰু গতিকে ইমান ডাঙৰ বেগটো, কিয়নো এইটোতো বহুত ডাঙৰ বেগেই হয়, ডাইপাৰটো নিবলৈ, ৱাইপছটো নিবলৈ, আৰু এইফালে টিফিন বটল নিবলৈ ইমান ডাঙৰ বেগটো কিয় কেৰি কৰোঁ। সেইকাৰণে ইয়াৰ পৰা মানে মই বস্তুকেইটা উলিয়াই এই বেগটোত ভৰাবলৈ আৰম্ভ কৰিলোঁ। তাৰ পিছৰ পৰা মই আৰু এইটো বেগতে কেৰি কৰোঁ। মোৰ এইটো বেগ মই চিনিও নোপোৱা হ'লোঁ, কাৰণ এইটো বেগ মোৰ ওচৰত নাথাকেই। এইটো বেগ মই ইউজ নকৰাও হ'লোঁ। ধানী জন্ম হোৱাৰ আগতে যি কৰিছিলোঁ, তাৰ পিছৰ পৰা মই আৰু এইটো বেগত মাত্ৰ কেইদিনমান মই তাইৰ ভাগৰ বস্তুকেইটা, মোৰ ভাগৰ বস্তুকেইটা উলিয়াই এই ভাগৰ বস্তুকেইটা ভৰাই লৈ যাওঁ, য'তে যাওঁ। সেইকাৰণে লাষ্টত মই তাইৰ কাৰণে বেগ এটা কিনি ল'লোঁ। ক'তো নিনিওঁ, য'তে যাওঁ মই মঞ্চত য'তে যাওঁ অকল তাইৰ ভাগৰ এই বেগটোৱে মই মোৰ হাতত আপোনালোকে দেখিব। এইটো চাওকচোন, অৰ্ডাৰ কৰিছিলোঁ, আজি পাইছেহি, পিছবেলাই পাইছে। আৰু যেতিয়া এই জাষ্ট মই খুলিছোঁ, কিন্তু গোটেই ভাঙা ওলালে নহয়। চাওকচোন, এইটো মই হেৰি হয়, ভিটামিন চি চিৰাম হয়। চাওকচোন,
এইটো এতিয়া কাপোৰকেইটা ভৰাই লওঁগৈ, বৰষুণ দিব চাগে, বতৰটো ডাৱৰীয়া নিচিনা কৰি আছে। এইফালে পাপা কাম কৰিছে, পাপা কাম বোলে কাপোৰ ভৰাবা হা, কাপোৰ ভৰাই লওঁ তেতিয়াহ'লে। এলে হা, ডাৱৰীয়া কৰিছে, বৰষুণ দিয়ে নে নিদিয়ে নাজানো আৰু দেই। ডাৱৰীয়া কৰি থাকিলেও কেতিয়াবা দিয়ে কেতিয়াবা নিদিয়ে। এয়া দিয়া, ইয়াত মেলি দিয়া ধানি, কাপোৰকেইটা মেলি দিয়া। শুকুৱাই নাই দেখিছেনে, এইবোৰ গোটেই তিতা হৈ আছে। ইয়াতে মেলি থৈ দিওঁ, ৰাতি শুকাই যাব। এইখন বিচনা মানে এতিয়া মানুহ নাই যে, এইখন বিচনাত আমাৰ কাপোৰৰে বিচনা হৈ গ'ল। এতিয়া মানে নুশুকোৱা কাপোৰবোৰ মই ইয়াতে মেলি থৈ দিওঁ। দেখিছে, তাইলে দেখিছেনে, তাই লুকাই লুকাই কি কৰে, এইবোৰ কাণ্ড কৰি থাকে। এটা দেখিছে লুকাই লুকাই তাই কি কৰি আছে চাওকচোন। এইবোৰ দেখিছে, এইবোৰ এই থাৰ্মকলবোৰ, এইবোৰ তাই ছিঙি মানে এৰাই গোটেই ৰুম চুমবোৰ একেবাৰে ঢাকি তাই থাৰ্মকলৰ পৰা উলিয়াইছে। গোটেই ৰুমবোৰ এতিয়া থাৰ্মকল কৰি দিব। ধানি থাৰ্ম কিয় লৈছা যে, ইমান দুষ্ট ছোৱালী। তাত লৈ গৈছে তাই। এইখিনি মই থৈ দিওঁগৈ। মই আচলতে কাম এটা কৰিম বুলি ভাবিছিলোঁ। কাপোৰ তাই গ'ল নহয়, মই আচলতে ইয়াতে আজি কি গানৰ হেৰি হৈছে, মই আচলতে ঠিক কৰিম বুলি ভাবিছিলোঁ। এইবোৰ বেডশ্বীটবোৰ ডিষ্টাৰ্ব হ'ব নেকি? নহয়, এইবোৰ বেডশ্বীটবোৰ কিছুমান মানে অযথা বেডশ্বীটবোৰ এতিয়া আছে আমাৰ ৰুমত মানে এইবোৰ বেডশ্বীট নহয়গৈ। এইখন বিচনাটো নহয়গৈ, সৰু হয়, সেইকাৰণে এইবোৰ বেডশ্বীট মই এতিয়া আঁতৰাই দিম বুলি ভাবিছোঁ। যোনকেইখন দৰকাৰ সেইকেইখনে ৰাখিম, নহ'লে এনেই হেৰি হৈ থাকে। সেয়া আকৌ চুটি কাৰণে পৰা নাছিলোঁ, এখন নতুন বেডশ্বীট আছিলে, ধুই মেলি থৈ দিলোঁ, কিন্তু এখন চুটি হৈ গ'ল, আমাৰ চুটি হ'ল। সেয়া দেখিছে, এইফালে নোজোৰেগৈ মানে আধাটো ওলাই থাকে, পাহৰিলে। চুটি এইখনো এমেজনৰ পৰাই লৈছিলোঁ, কিন্তু এইখন বেডশ্বীটখন ভাল আছিলে, কটনৰ ভাল, আৰু ৱৰ্কটো ভাল লাগিছে, ফুলখিনি ভাল লাগিছে, ৱৰ্কটো ভাল লাগিছে, কিন্তু এইখন চুটি হৈ গ'ল। সেইটো কাৰণে প্ৰথমে গম পোৱা নাছিলোঁ, ধুই দিলোঁ। এনেকুৱা দুখন আহিছিলে, ধুই পিনে যেতিয়া পাৰিছোঁ নুজুৰিলে নহয়, ইমান বেয়া লাগিছে। ইমান ধুনীয়া এই বেডশ্বীটখন, নতুন বেডশ্বীট। এতিয়া সেই বিচনাখনতো, মাজৰ মোৰ বিচনাখনতো এখন চুটি হৈ যায়, সেইকাৰণে এখন ধুই মেলি জাপি ভৰাই থৈছোঁ। এতিয়া সেইকাৰণে সেইবোৰ ঠিক কৰি আছোঁ মই, যোনখিনি নুজুৰাখিনিকে। মানে এইখন বিচনা, আমাৰ বেডৰুমৰ বিচনা আৰু মাজৰ ৰুমৰ বিচনা, যোনকেইখন বেডশ্বীট জুৰাই সেইকেইখন ৰাখিম, আদাৰৱাইজ বাকীবোৰ মই ছাইড কৰি দিম, নহ'লে বেডশ্বীটবোৰ থ'বলৈ বৰ দিগদাৰ হৈ যায়, ওপৰা ওপৰি হৈ যায়, থ'ব নোজোৰেগৈ। সেইকাৰণে সৰুকেইখন মানে একেবাৰে বেলেগকৈ থৈ দিম, এইকেইখন নোজোৰে, এইবোৰ চব এতিয়া বেলেগত থওঁ। মই সেইটো ৰুম পৰা লৈ নো বেলেগ গৰম লাগিছে ৰুমত। এইখিনি এইবোৰ দেখিছোঁ কিমানগাল বেডশ্বীট আছে, কিন্তু তাত জোৰাবোৰ নহয়, ইয়াত আৰু তাত নোজোৰে সেইবোৰ। এইখন মোৰ বিয়াত বাইদেৱে দিছিলে, আমাৰ স্কুলৰ বাইদেৱে এখন কৰি পিনে দিছিলে। এইখন মাজতে পাৰিছিলোঁ, তাৰপিছত আকৌ ধানি হোৱাৰ পৰা এইবোৰ চব উঠাই দিলোঁ। এইখন কৰে, এইবোৰ কুশ্যন হেৰিবোৰ টেবুল ক্লথ, আৰু ঢেৰ লৈছিলোঁ বাইদেউৰ পৰা, আছে সোমাই আছে, বিচাৰিব লাগিব। মই এদিন উলিয়াই দেখুৱাম কি বাইদেৱে কৰি দিছিলে। ধুনীয়া লাগিছে ন? আমাৰ এখেতৰ পৰা তেতিয়া সৰু আছিলে যে, সেইকাৰণে এইবোৰ পাৰিলেও টেবুলৰ পৰা উঠাই দিয়ে, গতিকে সজোৱা মেলা কৰা মেলা নহয়। এতিয়া অকণমান ডাঙৰ হৈছে, তথাপি এতিয়াও তাই সেইবোৰ কৰি থাকে বাৰু। সেইকাৰণে মানে
ঘৰ চবোৰ ইমান ভালকৈ ৰাখিও লাভ নাই কাৰণে নাৰাখোঁ, যেনেকৈ তেনেকৈ ঘৰটো থৈ দিছোঁ। এই অকণমান ডাঙৰ হ'লে ভালদৰে সজাব পাৰিম আৰু এতিয়া এইবোৰ পাৰিও লাভ নাই, সেইকাৰণে যেতিয়াৰ পৰা তাই খোজকাঢ়িবলৈ আৰম্ভ কৰিলে তেতিয়াৰ পৰা এইবোৰো ভিতৰত সোমোৱাই থৈছোঁ। এতিয়া মই পটাপট এইবোৰ বেডশ্বীটবোৰ জাপি চাইড কৰি দিওঁ সৰুবোৰ। বেডশ্বীটবোৰ জেগাই জেগাই ভৰাই আহিলোঁ। সৰুৰ পৰা ডাঙৰলৈকে বেডশ্বীটবোৰ বিচাৰি থাকিবলৈও দিগদাৰ হৈ যায়, কিছুমান সোমাই থাকে কিছুমান ওপৰত থাকে, সেইকাৰণে আজি বোলো এইখিনিয়ে কৰি ল'লোঁ। আৰু গাটো মানে মোৰ এতিয়াও বেয়াই লাগি আছে। আজিৰ দিনতো মিষ্টাৰে হাজবেণ্ডে বনালে, ভাত বনালে, মই নোৱাৰিলোঁ বনাবলৈ, আৰু এতিয়াও একেবাৰে গাটো বেয়া লাগি আছে। তাই সেইটো উঠাই থৈছে বেগ পিছফালে। ব'লা থৈ দিয়া হৈ গ'ল বাছ। এতিয়া কি কৰিবা? এতিয়া ধানীক মই অকণমান চাইকেলখন চলোৱাই দিওঁ। এইখনে চাইকেল নেদেখিলা নেকি? ধানীক মই অকণমান ফুৰাই আনো ইয়াতে। ধানী উঠা, নিজে উঠি ল, মই ঘূৰাই দিম। উঠাচোন, উঠা উঠি ল, ঘূৰাই ল মই দেই। আইতা আৰু বেল দিওঁ, চিট বেল মাৰি ল। বাবা কি এমেজন কি আহিলি ইমান সোনকালে? 7টা বজাতে। আচলতে গাটো অলপ বেয়া লাগি আছে যে, সেইটো কাৰণে আকৌ অৰ্ডাৰ কৰি দিলে। ধানিয়া সেইটো কাৰণে আকৌ এতিয়া তেখেতে হাজবেণ্ডে অৰ্ডাৰ কৰি দিছে। আকৌ পেলাই দিলা? ধানি ইয়াত নেপেলাবা, বলটো ধুলি লেতেৰা হ'ব নোৱাৰা, নুচুবা এইটো। চিচি নালাগে বল খেলিবলৈ। তাক বাহিৰত মই সেইকাৰণে বল নেখেলাওঁ, বলবোৰ তলে চলে পৰি যায়, আকৌ ধূলি হৈ থাকে, আকৌ হাতে লগায়, সেইকাৰণে মই বলটো ইয়াত নেখেলাওঁ, ভিতৰতে মই বল খেলাওঁ। আৰু কি হয়, তাৰ পিছবেলা এনেকুৱা টাইমত অকণমান যদি বাহিৰত দৌৰা মেলা কৰি দিয়ে তেতিয়া খোৱাটো ভাল হয়, ধুনীয়াকৈ শুব পাৰে। নহ'লে কি হয়, একেবাৰে যদি ধানি বলটো এতিয়া মই সোমাই থৈ দিম ভিতৰত। বলটো ভিতৰত সোমাই থৈ দিম, তেতিয়া তাই ইমান টাইমত দৌৰা মেলা কৰি দিলে মানে তাই টোপনি ভাল হয়। নহ'লে এতিয়াতো তাই তলতো লৈ যোৱা নাই নহয় জানো, কিমান মাহ হৈ গ'ল আৰু। সেইকাৰণে ভিতৰত আৰু কিমান থাকিব, কিমান খেলিব ভিতৰত, তই ইমান টাইমত আৰু বাহিৰতে দেউতাকে অকণমান দৌৰাই দিয়ে। দৌৰি তাইৰ ভাগৰ লাগে, তাইৰ গধূলি ৰাতি অকণমান হোৱাটো তাই ভাল হয়, নহ'লে বহুত দেৰিকৈ হয়। যেতিয়াৰ পৰা তাইৰ মানে 2 বছৰ হৈছে, কমপ্লিট হৈছে 2 বছৰ, তেতিয়াৰ পৰা তাই একদম তাৰ খোৱাবোৰ টাইম টেবুলবোৰ চব চেঞ্জ হৈ গ'ল। আৰু বদমাছটোতো হৈছেই, আৰু খোৱাটো একদম মানে কেইটা বাজে, 11টা, 11:30, কেতিয়াবা 12টাও বাজে, সেইকাৰণে বৰ দিগদাৰ হৈ যায় ইমান টাইমত। সেইকাৰণে অকণমান তাইক দৌৰাই দিলে ভাল। কেতিয়াবা কি হয়, বেছি দৌৰাই দিলেও তাই একেই 11টা বজাতে শুৱে। এইটো বল ওপৰতে আছে, বলা ওপৰত বলা, সেইটো বল টাবটোৰ ওচৰত আছে। বৰ ধুনীয়া বতাহজাক মাৰিছে, ভাল লাগিছে। মানে ইমান গৰম, ৰ'দটো একদম দিয়া নাই যদিও হিউমিডিটি বহুত আছে, গতিকে মই এতিয়াও ঘামি আছোঁ। আকৌ আপোনালোকে ক'ব এজনী ওলালে গৰম ক'বলৈ, আচলতে বহুত হিউমিডিটি আছে ক'ব গ'লে। আজি আৰু কালি, তাৰ আগৰ কেইদিন বাৰু ঠিক ঠাক আছিলে, ৰ'দটো দিছিলে যদি হিউমিডিটি নাছিলে, কিন্তু আজি এই 2 দিন পূৰা হিউমিডিটি আছে। তাৰ একদম লিফ্টৰ মাতটো শুনিয়ে দেখিছে নে কেনেকৈ আহি গৈছে। অকণমান দেৰিকৈ কৰিব লাগিছিলে ন, 8টা বজাত।
বজাতে আহিলেই আমাৰ খানা আৰু বৰষুণ দি দিলে কি হ'ব গোটেইবোৰ হেৰি হৈ যাব তিতি যাব দিগদাৰ হৈ যাব সেইটো কাৰণে সোনকালে অৰ্ডাৰ কৰি দিলে 7টা না 6টা বাজিছে 6টা বজাতে আহিয়ে গ'ল খানা ধানি ধানিয়ে লিখি আছে ধানি কি লিখা তুমি ABCD লিখিছা দেখাই দিছা ABC ACB KCB না ডাইৰেক্ট AC পাই গ'লা যে বিটো যে লাষ্টত লগাই দিলা তাৰ এখন যে ফ্ৰাই কেটাকে দিয়া প্লেটখন দেখিছেনে কি কৰি দিলে এতিয়া মানে এইটো মানে ডিলিটো নহয় চাওঁ দেখাই দিয়া আকৌ এয়া দিছে এইবোৰ এটা ডিলিটো নহয় তাই মানে ইমানে লিখিলে ইয়াত ইমানে লিখি ইয়াত ডিলিটটোও মানে বেয়া হৈ গ'ল ক'ত যোৱা ধানি ক'ত যোৱা হা বানা হা তাই বানানা খায় কল খাই বোলে বানা জানি কল ৰাতি নাখায় নহয় কল নাই এতিয়া কিবা এটা দি দিওঁ খাবলৈ খালে পিছে কিন্তু আকৌ খাব মন কৰিছে কল দিলেতো এতিয়া দিব নোৱাৰি 7টা বাজিব সেইকাৰণে ভাতে মই এতিয়া বনাই দিওঁ লগ পাই আছোঁ অলপ পিছত তুমি soldiers narco there eyes mouth nose এইবোৰ চাই মানে শিকিছে আৰু সব কাৰ্টুন এইবোৰ ৰাইমছবোৰ চাই তাই কৰি থাকে আৰু সেইকাৰণে কি কৰোঁ এটা টাইমত তাইক এইটো দি দিওঁ দি পিনে তাই তেতিয়া বহুতখিনি মানে শিকিছেও তাই আৰু এনেকুৱা নহয় যে একদম এনি টাইম চাই থাকে তেনেকৈও নিদিওঁ ভাত খোৱা টাইমত অকণমান দি দিওঁ চাবলৈ আৰু বাকী দিনটো তাইক নিদিওঁ আকৌ দিনৰ ভাত খোৱা টাইমত তাইক চাবলৈ দিওঁ সেই আধা ঘণ্টা 1 ঘণ্টামান দিওঁ চাবলৈ তাৰপিছত গধূলি এতিয়া তাইক মই জাষ্ট ভাত খুৱাই উঠিছোঁ তাইক এতিয়া তাইক দি দিছোঁ তেনেকৈ চাবলৈ মাজে মাজে দিওঁ আধা ঘণ্টা 1 ঘণ্টাৰ কাৰণে চাবলৈ দিওঁ খোৱা টাইমটোত বাকী টাইমটোত সেইকাৰণে তাইৰ লগত যদি পূৰা খেলি থাকোঁ তেতিয়া তাইক আইপেড একো দৰকাৰ নাই তাইক মই জাষ্ট খুৱাই দিছোঁ খাই লওঁগৈ 6টা বজাতে অহা আৰু এতিয়া 8টা বাজিলে সেইখিনি চাগে ঠাণ্ডাই হৈ গ'ল আৰু বেছি ঠাণ্ডা হৈ গ'লেও খাই বেয়া লাগিব সেইকাৰণে আমিও খাই লওঁগৈ এতিয়া আমি খুলিছোঁ খুলি লওঁ প্লেট নহ'লেও হৈ যায় এইটোত কি আছে চিলি চিকেন আৰু নুডলছ আছে এইটো থাইৰয়েড কাৰী ন এইটো থাইৰয়েড কাৰী মই এইটোকে খাম নেকি মোক এইটো খাবলৈ কৈছে কিন্তু মোৰ এইটো কেনেকুৱা লাগিব নাজানো থাইৰয়েড কাৰীটো এইটো খুলি দিয়কচোন থাইৰয়েড কাৰীটো ইমান বঢ়িয়া বস্তু হয় মই ক'ৰবাত খাইছিলোঁ খাবলৈ বেয়া আছিলে তাত মই নাখাওঁ দেই এইটো আৰে প্ৰনছৰ হয় খাইছ বঢ়িয়া হয় কাফি লাইমছ আছে বঢ়িয়া হয় আল্টিমেট বস্তু আৰু এইটোত কি আছে এইটো ৰাইচ হয় থাইৰয়েড কাৰী উইথ ৰাইচ এইটো পূৰা হেল্ডি খানা এইটো প্ৰনছ এইখিনি ৰাইচ টেষ্ট কৰি চাওঁ ফাৰ্ষ্ট টাইম খাম মই এইটো থাইৰয়েড কাৰীটো ফাৰ্ষ্ট টাইম খাম প্ৰনছ হয় এইবোৰ আৰু প্ৰনছটো খাই দিলে ভালেই লাগে আৰু এইফালে আছে চিলি চিকেন আৰু চাওমিন আজি মোৰ গাটো ভাল নাই কাৰণে অৰ্ডাৰ কৰা হ'ল আৰু দিনততো হাজবেণ্ডে বনাইছে এতিয়া সেইকাৰণে এতিয়া ৰাতিটো অৰ্ডাৰ কৰি দিলে খাই লওঁ তেতিয়াহ'লে আমি খাই লৈছোঁ যে একদম দেখি ভোক লাগি গৈছে আৰু আমি খাই লওঁ খাই উঠিলোঁ আৰু মই ফাৰ্ষ্ট টাইম খালোঁ থাই ৰেড কাৰীটো সেইটো
ঠিক ঠাক আৰু একদম পূৰা কি কয় ৱাও নহয় আৰু একদম বেয়াও নহয় তাৰ মাজতে আৰু আচলতে তাৰ ভিতৰত প্ৰনছবোৰ থকাৰ কাৰণে মই অকল বাছি বাছি প্ৰনছকেইটা খালোঁ বাকী কাৰীটো বাৰু নাখালোঁ সেয়া ঠিক ঠাক লাগিলে আৰু চাওমিন নুডলছ আৰু চিলি চিকেন এইটো মোৰ সদায় অল টাইম ফেভৰেট হয় গতিকে সেইটো মই ভালদৰে খালোঁ বাকী ভাতটো মই একদম অকণমান খালোঁ বাকী মোৰ কাৰীটো ইমান ঠিক ঠাক লাগিলে কাৰণে বেছি খাব নোৱাৰিলোঁ আৰু আমাৰ এইটোলৈ চাওকচোন মানে তুমি কি কৰিছা হে একদম ভৰি চৰি একদম মেলি পিনে কি ঠিক কৰিছা কোৱাচোন ঠিক কৰিছানে ভাঙিবা এতিয়া আৰু এটা কথা আৰু এটা জমনি কথা এই ষ্টেণ্ডাল যে বহুত জমনি যদি আপোনালোকে মোৰ একদম প্ৰথম ভিডিঅ'বোৰ যদি চাইছে তেতিয়া তাত আপোনালোকে যদি ন'টিছ কৰিছে তেতিয়া গম পাব মোৰ প্ৰথমে এই ট্ৰাইপডডাল নাছিলে মই বহুত ক'ব গ'লে মই বহুত কষ্টত ভিডিঅ' ব্লগ বনাইছিলোঁ আচলতে খালি ভাঙি দিব ব্লগ বনাইছিলোঁ বহুত কষ্টত বনাইছিলোঁ আৰু প্ৰথম কথা মোৰ ব্লগ বনোৱাৰ প্ৰথম কাৰণটো হৈছে ট্ৰাইপডডাল আছিলে সৰু ট্ৰাইপডডাল আছিলে আৰু সেই ট্ৰাইপডডাল কিন্তু হেৰিয়াৰ হয় হাজবেণ্ডৰ আছিলে আগৰ বহুত কিমান 4-5 বছৰ মানৰ নেকি 4-5 বছৰ আগৰ ট্ৰাইপড আৰু সেইটো তেতিয়া তেখেতে ফটো চটো মাৰি ভাল পায় কাৰণে সেই ট্ৰাইপডডাল লৈ যায় তাৰপিছত কি হ'ল বিয়াৰ আগতে কিনা মানে তাৰপিছত সেই ট্ৰাইপডডাল তেনেকৈ পৰি থাকে আৰু তাৰপিছত লকডাউনত আৰু কি কৰোঁ মই লকডাউনত মেইন কাৰণটো ভিডিঅ' ব্লগ বনোৱাৰ এটা ৰিজন আছিলে যে মোৰ ওচৰত ট্ৰাইপডডাল আছিলে সৰু ট্ৰাইপডডাল আৰু গতিকে যদি মই ভবা হ'লে আগৰ পৰা যে ব্লগ বনাম বুলি তেতিয়াহ'লে মই ডেফিনেটলি কিনি ল'লোহেঁতেন সৰু ট্ৰাইপড ডাঙৰ ট্ৰাইপড কিনি ল'লোহেঁতেন কিন্তু এতিয়া লকডাউনো হৈ গ'ল তাৰ ওপৰত ভবাও নাই সেই লকডাউনতে মই কৰিবলৈ ষ্টাৰ্ট কৰিলোঁ যিহেতু ব'ৰ হোৱাৰ কাৰণে কৰিবলৈ আৰম্ভ কৰি দিলোঁ আৰু তেতিয়া সেই সৰু ট্ৰাইপডডাল ইমানেই মানে পুৰণা হৈ গ'ল আৰু কিবা কাৰণত নটটো ঢিলা হৈ গ'ল ট্ৰাইপডডালৰ তাই নেযায় না বৰ দুষ্ট ছোৱালী তাৰপাছত কি হ'ল জানেনে সেই ট্ৰাইপডডাল কৰি থাকোঁতে ভিডিঅ' বনাই থাকোঁতে কি হয় ভিডিঅ' বনাওঁতে ট্ৰাইপডডালত মোবাইলটো যেতিয়া ৰাখোঁ তেতিয়া মানে বেছি টাইম নাথাকে আকৌ এনেকৈ মোবাইলটো পৰি যায় মানে তো সেয়া আকৌ কি কৰোঁ আঠা লগাই হাজবেণ্ডে তাত আঠা লগাই দিয়ে গ্লু গানেৰে আঠা লগাই পিনে সেইটো আকৌ ফিট কৰোঁ য'ত মোবাইলটো সেইটো ফিট কৰি পিনে আকৌ মোবাইলটো দিওঁ সেইটো আঠাটো প্ৰথমে যেতিয়া প্ৰথম যেতিয়া আঠা সেইটো বেয়া হৈছেগৈ জানি ৰ'বা কথা কৈ ইমান দুষ্ট জানেনে একদম বান্দৰটোৰ নিচিনা উঠি লৈছে দেখিছেনে কথা পাতিব নিদিয়ে নহয় এতিয়া মানে মাংকি কেট আহিব বোলা তথাপি নাযায় বোলা কেট আহিব পাপাচোন যাওঁ পলালে তাৰপিছত কি হ'ল মানে হেৰি কি কয় সেই ট্ৰাইপডডাল মোবাইলটো ফাললৈকে পৰি যায় ঢিলা হয় নটটো ঢিলা হোৱাৰ কাৰণে ঢিলা হৈ যায় তাৰপিছত হেৰিয়ে মিষ্টাৰে আঠা লগাই যেনে তেনে কামটো চলাই দিয়ে তাৰপিছত কি হয় তাৰপিছত আকৌ দুদিনৰ পিছত কি হয় দুদিনৰ পিছত আঠাটো কাম নকৰি পিনে আকৌ আঠা লগাবলগীয়া হৈ যায় তো সেয়া মই বহুত কষ্টত মানে ব্লগ বনাইছিলোঁ আৰু তেনেকৈ বহুত দিন সেইডালত কাম চলাই নিলোঁ তাৰপিছত কি হ'ল অৰ্ডাৰ তেতিয়াতো আৰু লকডাউনত এমেজন সেইবোৰ একো নচলা হৈ থাকিলে বন্ধ হৈ থাকিলে কিমান মাহলৈকে বন্ধ হৈ আছিলে দেখোন তাৰপিছত যেতিয়া লাহে লাহে খুলিবলৈ আৰম্ভ কৰিছে আৰু তেতিয়া চাওঁতে যেনিবা এডাল পালোঁ আৰু তেতিয়াতো প্ৰথমতে এমেজনত চাৰ্চ কৰোঁতে সেইবোৰ একো দেখুৱাই নাছিলে বস্তু চব বন্ধ হৈ গৈছিলে তাৰপিছত লাহে লাহে যেতিয়া আৰু আৰম্ভ কৰিলে বিজনেছবোৰ খুলিবলৈ ষ্টাৰ্ট কৰিলে তেতিয়া চাওঁতে চাৰ্চ কৰোঁতে পালোঁ তো হাজবেণ্ডে অৰ্ডাৰ কৰি দিলে কিন্তু আহোঁতে কিমান মাহ আহোঁতে 1 মাহ লাগিছে তেতিয়া মাৰ্চ এপ্ৰিলত কৰিছে এপ্ৰিল মে' মানত পাইছেহি কিন্তু এনে এমেজনত ইয়াতো বস্তু অৰ্ডাৰ কৰিলে
যদি আজি কৰোঁ তেতিয়াহ'লে কিছুমান বস্তু কাইলৈও মানে পাই যায়হি, কিছুমান পৰহিলে, কিন্তু সেই আৰু 2-3 দিনৰ পিছত বস্তু একদম পায়ে যায়হি। কিছুমান সৰু সুৰা বস্তুটো আৰু লগালগ কৰিলেহে আজি যদি কৰোঁ কাইলৈ পায়ে যাবহি তেনেকুৱা। কিন্তু এটা সাধাৰণ মানে ট্ৰাইপডডাল নহ'লে এতিয়া যদি কৰিলোঁহেঁতেন কাইলৈ পাই গ'লহেঁতেন, কিন্তু ভাবক 1 মাহ লাগিছে, যিহেতু ইমান বেয়া চিটুৱেশ্যন চলি আছিলে। সেইটো কাৰণে 1 মাহৰ পিছত মই ট্ৰাইপডডাল পালোঁ, তেতিয়া মানে আৰু অকণমান শান্তিকৈ কৰিব পাৰিছোঁ। নহ'লে সঁচাকৈ মই বহুত কষ্টত মানে ভিডিঅ' বনাইছিলোঁ। মোৰ সৰু ট্ৰাইপডডাল বহুত মোক মানে অসুবিধা কৰিলে। আচলতে সেই ট্ৰাইপডডাল থকাৰ কাৰণে মই ব্লগ বনাবলৈ আৰম্ভ কৰিলোঁ। যদি সেইটো নথকা হ'লে মইতো আৰু হাতত অকল চব টাইমতেতো মই হাতত ধৰি কৰি থাকিব নোৱাৰোঁ, ব্লগ বনাব নোৱাৰোঁ। গতিকে সেইডাল আছিলে কাৰণে প্ৰথম কথা মোৰ ব্লগ বনোৱা আৰম্ভ হ'ল। কিন্তু মাজতে বৰ 1-2 মাহ কষ্ট কৰি মানে ভিডিঅ' বনালোঁ মই। সেই সৰু ট্ৰাইপডডালত কষ্ট কৰি বনালোঁ। তাৰপিছত আৰু ফাইনেলি সেইডাল পালেহি। এতিয়া অকণমান শান্তিকৈ এতিয়া আৰু চলি যায় আৰু এতিয়া ভালছে কৰোঁ। নহ'লে বহুত অসুবিধাত মই ভিডিঅ' বনাইছিলোঁ। যদি ন'টিছ কৰে তেতিয়া গম পাব আগৰ ভিডিঅ'বোৰ মই কিছুমান ভিডিঅ'ত নহয় পূৰা এনেকৈ কিবা কৈ থাকিলে বাৰু দেখুৱাইছিলে নহয়, মোবাইলটো কি হয় যে এনেকৈ বেকা হয়, এনেকৈ গুচি যায়গৈ বা কেতিয়াবা এনেকৈ পৰিও যায়গৈ। আৰু এতিয়া 9:15 আছে, 9টা বাজিবলৈ। এতিয়া মই কৰিমগৈ, এতিয়া মই ভিডিঅ' এডিট কৰিমগৈ। তাৰপিছত ভিডিঅ' এডিট কৰি ভানীটো এতিয়া তাইতো আজিকালিতো সোনকালে একদমেই নহয়। মই বেলেগ অসুবিধা পাইছোঁ, তাই যেতিয়াৰ পৰা 2 বছৰ হৈ গ'ল তেতিয়াৰ পৰা তাই একদম বহুত দেৰিলৈকে হয়। গতিকে আজি কি কৰে নাজানো। এতিয়া সেইকাৰণে কাইলৈ যিহেতু মই ভিডিঅ'টো আপলোড কৰিব লাগিব, গতিকে মই এতিয়া সেয়া এডিটে কৰিমগৈ আৰু ভিডিঅ'টো ইয়াতে শেষ কৰোঁ। ভিডিঅ'টো চাই যদি ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আৰু যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি দিব, যাতে মই ভিডিঅ'বোৰ আপলোড কৰাৰ লগে লগে আপোনালোকে ন'টিফিকেশ্যন পাই যায়। বাই বাই।